মই আপোনালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ' আনিলোঁ। সেইটো ভিডিঅ' হ'ল যদি আপোনালোকৰ চৰকাৰী BPL ঘৰৰ লিষ্টত এতিয়াও নাম অহা নাই আৰু আপোনালোকে ভাবি আছে যে মোৰ BPL ঘৰৰ লিষ্টত নামটো নাহিব, কিন্তু সেইটো নহয়। এতিয়া আৰু এটা নিউ লিষ্ট আহি গ'ল। সকলো পঞ্চায়তত কিন্তু এতিয়া 20,000কৈ আৰু ঘৰ দিয়া হ'ব। লিষ্টটো আহি গৈছে। এতিয়া কথা হ'ল যে লিষ্টটো আপোনালোকে কেনেকৈ চাব যে আপোনাৰ নামটো তাত আছে নে নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক ফুল প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। ইয়াত চাৰ্চ কৰিব জিঅ'টেক হাউচ লিষ্ট। 2 নম্বৰত আহি যাব PMAOYG পাৰ্মানেণ্ট ৱেইট লিষ্ট কমিশ্যনাৰ অফ ৰুৰাল। আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া যিটো অফিচিয়েল পেজ সেইটো ইয়াত এনেকৈ অন হৈ যাব। ইয়াত দেখুৱাব পাৰিছে এইটো হয় অফিচিয়েল অন হৈ যাব। আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে PMAOYG পাৰ্মানেণ্ট ৱেইট লিষ্ট। সেইটো কিন্তু নিউ লিষ্ট আহি গৈছে। ইয়াত দেখুৱাব পাৰিছে সেইটো ইয়াত দেখিব যে পঞ্চায়ত উইথ পাৰ্মানেণ্ট উইথ এ প্ৰাইভেট লিষ্ট এণ্ড এভেইলেবল হেয়াৰ। ইয়াত দেখিব পাৰিছে হেয়াৰ। আপোনালোকে এতিয়া হেয়াৰৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব কিন্তু বহুত অপশ্যন দিয়া আছে। যিটো 2 নম্বৰত দিয়া আছে গ্ৰামীণৰ তলত যিটো অপশ্যন দিয়া আছে ক্লিক হেয়াৰ এভেইলেবল হেয়াৰ, আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰি দিব অ'কে। এতিয়া কিন্তু আপোনালোকে ডাইৰেক্ট যিটো BPL ঘৰৰ অফিচিয়েল ৱেবছাইট আছে আপোনালোকে তাত আহি যাব। ইয়াত দেখিব পাৰিছে মই ইয়াত অন কৰি দি দিছোঁ। এতিয়া কিন্তু BPL অন হৈ যাব। আপোনালোকে ৱেইট কৰিব, লোডিং ল'ব। ইয়াত অন হৈ যাব। আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে অল ষ্টেট। আপোনালোকে এতিয়া সেইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে চিলেক্ট কৰি ল'ব ইয়াত আসাম। ইয়াত দেখিব পাৰিছে ইয়াত চিলেক্ট কৰি ল'ব আসাম। তাৰপিছত আহি যাব ডিষ্ট্ৰিক্টৰ নাম, যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে আপোনালোকে সেইটোকে চিলেক্ট কৰি ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট ইয়াত চাই ল'ব। যদি আপোনাৰ ডিষ্ট্ৰিক্ট আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া আহি যাব যিটো আপোনাৰ ব্লকৰ নাম আছে আপোনালোকে সেইটোকে চিলেক্ট কৰি ল'ব। ব্লকৰ নামটো ব্লকৰ নাম আপোনাৰ ব্লকৰ নাম যিটো আপোনালোকে ইয়াত চাই চিলেক্ট কৰি ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি ল'ব ইয়াত। তাৰপিছত যিটো আপোনাৰ পঞ্চায়তৰ নাম আছে আপোনালোকে সেইটো ইয়াত চাই ল'ব। আপোনাৰ পঞ্চায়তৰ নামটো ইয়াত চাই চিলেক্ট কৰি ল'ব। ইয়াত দেখিব পাৰিছে এতিয়া ব্লক আহিছে। এতিয়া আহিছে পঞ্চায়ত। এতিয়া যিটো কেপচাটো আছে আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমিনিটৰ ওপৰত ক্লিক কৰিব। মই কেপচাটো বহাই দি আছোঁ। এতিয়া আপোনালোকে 4 মিনিটৰ ওপৰত ক্লিক কৰিব। তেতিয়া আপোনাৰ অঞ্চলৰ লিষ্ট আহি যাব, পঞ্চায়তৰ লিষ্ট ইয়াত আহি যাব। আপোনালোকে ইয়াত চাই ল'ব যে আপোনালোকৰ সেইটো লিষ্টত আপোনালোকৰ নামটো আছে নে নাই। ইয়াত কিন্তু ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি গৈছে, আপোনাৰ নাম আহি যাব, আপোনাৰ ফাদাৰ্ছ নাম আহি যাব। ইয়াত দেখিব পাৰিছে কেটাগৰী ইয়াত সকলো আহি গৈছে। এইটো কিন্তু নিউ লিষ্ট আহি গৈছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰটো লাভ কৰিব। আপোনালোকে লিষ্টটো আজিয়ে চাই লওক আপোনাৰ নিজৰ মোবাইলত। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দি দিব। আজিৰ ভিডিঅ' ইমানেই আছিল।